নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গৰম বন্ধত স্কুলৰ লগৰ কেইজনীৰ সৈতে লখিমপুৰতে থকা গ্ৰাম্যানুভূতিলৈ বুলি গ'লোঁ। সঁচাকৈ কি যে শান্তিময় পৰিৱেশ। তাত ধুনীয়াকৈ আমি ফুৰিলোঁ, আড্ডা মাৰিলোঁ, ফটো উঠিলোঁ আৰু কত যে উৎপাত। পিছে উভতি আহোঁতেহে জমনি। ভিতৰুৱা ঠাই যিহেতু টমটম এখনো পাবলৈ নাই। বহুত দূৰ খোজকাঢ়ি অহাৰ পাছত টেম্পু এখন পালোঁ যেনিবা। তাৰ পাছতে খাবলৈ বুলি সোমালোঁ আমি অল্ড স্প্ৰিঙত। খাই বৈ ধুনীয়াকৈ বাছত উঠি আমি পালোঁহি আমাৰ আগৰ স্কুলখন। ইয়াতে আমি আটাইকেইজনীয়ে 11-12 পঢ়িছিলোঁ। সঁচাকৈ সময়বোৰ যে কেনেকৈ পাৰ হৈ গ'ল গমকে নাপালোঁ। তাৰ পাছতে আমি আহিলোঁ আমাৰ ক্লাছৰুমটো চাবলৈ বুলি। এয়া চাওকচোন, এইটোৱে আছিল আমাৰ ক্লাছৰুম। মই আৰু মোৰ লগৰ দুজনী সেই মাজৰ ফাৰ্ষ্ট বেঞ্চখনতে সদায় বহিছিলোঁ। মোৰ গোটেই দিনটোৰ জাৰ্ণি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। চাই কিন্তু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।